আজি প্ৰচাৰৰ অন্তিমটো দিনত আমি ইয়াতে মাৰাথন মিটিং লৈছোঁ। মোৰ প্ৰায় 10টামান মিটিং আছে 5টা বজালৈকে। আমাৰ মাননীয় কেবিনেট মন্ত্ৰী উৎপল ব্ৰহ্মচাৰ মোৰ লগত আজি আছে। মই সৌভাগ্য বুলি ভাবিছোঁ নিজকে। আমাৰ দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আজি মোৰ লগত ইয়াতে প্ৰচাৰত মানে অংশগ্ৰহণ কৰিছে। মই বহুত ভাল পাইছোঁ। তো অন্তিমটো দিনত মই ক'ম যে আজি একমাহ বেছি মই ইয়াতে প্ৰচাৰ চলাই আছোঁ। ৰাইজে বহুত ভাল সঁহাৰি দিছে, আশীৰ্বাদ দিছে, মৰম চেনেহ সমৰ্থন জনাইছে। মই ৰাইজক ধন্যবাদ দিছোঁ। দেখা গৈছে যে আপোনাৰ যি গাড়ীত আক্ৰমণ হৈছিল, এই আক্ৰমণৰ ঘটনা কিন্তু ৰবিৰাম নাৰ্জাৰে কৈছে এয়া সম্পূৰ্ণৰূপে ৰাইজৰ সহানুভূতি লোৱাৰ কাৰণে নিজে কৰি এটা নাটক ৰচনা কৰিছে। আমাৰ নাটক কৰিবলগীয়া কি আছে? তাতে লোকেল ৰাইজ আছে, আপোনালোকে সোধক যায়। আপোনালোকে মিডিয়া কৰ্মী হয়, আপোনালোকে তদন্ত কৰক। ৰাইজ তাতে উপস্থিত আছিল। ৰাইজে ক'ব কোনে এইটো কৰিছে। তাতে ল'ৰাবিলাক যে থাকে যুৱ BPFৰ কেম্প, এই কেম্পটো কিয় বনাইছে? কিহৰ কাৰণে কেম্প আছে? এইটো কি আৰ্মি কেম্প না CRP কেম্প নেকি? ইয়াতে যুদ্ধ চলি আছে নেকি? কিবা মাৰপিট কিবা চলি আছে নেকি? ইয়াতে নিৰ্বাচনহে হয়তো গণতন্ত্ৰত মানে ৰাইজৰ মনহে জয় কৰিব লাগে। কিয় ল'ৰাবিলাকক কেম্পত ৰাখি পেলাই তেনেকুৱা হিংসাৰ ঘটনা কৰাই আছে? এইটো খুব মানে মই ৰবিৰাম নাৰ্জাৰী দাদাৰ পৰা এইটো এক্সপেক্ট নকৰোঁ। মই তেখেতক অনুৰোধ কৰিম ল'ৰাবিলাকক যাতে বুজায় তেনেকুৱা ভাইলেঞ্চত যাতে নাযায়। আমাৰো ল'ৰাবিলাক আছে। সিদিনাখন যদি মই এৰি দিলোঁ হয়, মেজৰ ভাইলেঞ্চ হৈ গ'ল হয়, তো মই বাধা দিলোঁ। সিহঁতে 7-8জনমান ল'ৰা আছিল, আমাৰ প্ৰায় 150জনমান ল'ৰা আছিল সিদিনাখন। তো মই এৰি দিলেতো বহুত মেজৰ ভাইলেঞ্চ তাতে হৈ গ'ল হয়। মই এইটো হ'ব দিয়া নাই। গতিকে এনেকৈ যে কৈছে এইটো নাটক বুলি কৈছে যে এইটো দুৰ্ভাগ্যজনক। কোনো নাটক আমাৰ কৰাৰ দৰকাৰ নাই। ৰাইজ আমাৰ লগত আছে, ৰাইজৰ সমৰ্থন আছে। পুলিচ জানে যে কোনে কৰিছে। পুলিচ তাতে কেম্পত পুলিচ থৈ দিছে। এতিয়া কিয় থৈ দিছে? ভাইলেঞ্চ কৰাৰ কাৰণে থৈ দিছে। CRP থৈ দিছে এইটো মাৰ্কেটত। কিয় থ'ব লগা হ'ল? এইটো ঘটনাটো সঁচা বুলিহে এইটো থ'ব লগা হৈছে। আৰু ৰাইজ উপস্থিত আছিল। তেখেতসকলক সুধিলে আপোনালোকে গম পাব। নাই, আমি কোনো আশংকা নকৰোঁ। মই ভাবোঁ যে ইলেকশ্যন কমিশ্যন এফিচিয়েণ্ট হয়। আই হেভ ফুল ফেইথ অন ইলেকশ্যন কমিশ্যন। তেখেতসকলে ফ্ৰী এণ্ড ফেয়াৰ আৰু মানে পিচফুল এটা ইলেকশ্যন পাতিব। মই বহুত মানে আমাৰ ভাৰত এটা দেশ, ওৱান অফ দি মানে থাৰ্ড মানে মষ্ট পাৱাৰফুল কাণ্ট্ৰি হয়। তো ইলেকশ্যন আমি ভালকৈ পাতিব পাৰোঁ বুলি মই বহুত বিশ্বাসী। মই অনুৰোধ কৰোঁ যিবিলাকে গণ্ডগোল কৰিব বিচাৰে, দিগদাৰ দিব বিচাৰে, তেখেতসকলক মানে ধৰিব লাগে, জেলত ভৰাই থ'ব লাগে আৰু পানিছমেণ্ট দিব লাগে। গতিকে আমাৰ যে গণতন্ত্ৰৰ উৎসৱ নিৰ্বাচন, এইটো কোনো ক্ষেত্ৰত বাধা বিঘ্নি যাতে নাহে, ফ্ৰী এণ্ড ফেয়াৰ যাতে ইলেকশ্যন হয়, ৰাইজে ভয়মুক্ত এটা নিৰ্বাচনত অংশগ্ৰহণ কৰি সকলোৱে মুক্ত মনেৰে যাতে ভোট দিব পাৰে, এইটোকে মই ইলেকশ্যন কমিশ্যনক অনুৰোধ জনাইছোঁ। যুঁজ BTRত মেইনলি UPPL আৰু BPF। ইয়াৰ কোনো বেলেগ থাৰ্ড পাৰ্টিৰ একো যুঁজ নাই। UPPL BPFৰে যুঁজ। আমাৰ বড়োলেণ্ড অঞ্চলত আজি প্ৰায় 100 বছৰ ধৰি আঞ্চলিকতাবাদ চলি আছে। ট্ৰাইবেল লীগ, অল আছাম ট্ৰাইবেল লীগ ৰঘুনাথ ব্ৰহ্ম, ভীমব দেউৰীৰ নেতৃত্বত 1933 চনত আৰম্ভ হৈছিল। তাৰ পিছতে এইটো অঞ্চলৰ ৰাইজ কেতিয়াও ৰাষ্ট্ৰীয় দলক গ্ৰহণ কৰি লোৱা নাই। সদায় মানে আঞ্চলিক দল। ইয়াতেও আমাক UPPL আৰু BPFৰ মাজতে যুঁজটো হ'ব।